guys, welcome to my channel. কেনে আছে আপোনালোক ভালনে মোৰ ভালে আশা কৰো সকলোৰে ভাল আজি মই ভিডিওটো ষ্টাৰ্ট কৰিব লৈছো নামঘৰলৈ যাব লৈছো নামঘৰত আপোনাক কি কৰো কি নকৰো অলপ পাৰিলে দেখাম আৰু বেছিকেটো দেখাব নোৱাৰো যিমানখিনি পাৰো দেখাম আৰু বিহু সকলোলৈ শুভেচ্ছা জনালো যেন সকলোৰে দিনবোৰ ভালে যায় ভালে কুশলে থাকে হেয়া আশীৰ্বাদ কৰিব আৰু যেহেতু ভিডিওটো মই আজি প্ৰথম বনাব লৈছো প্ৰথম ফাৰ্স্ট ভিডিও মই এটো ইউটিউবৰ তো সকলোৱে আশীৰ্বাদ কৰিব মৰম দিব আৰু সকলোৱে যদি মোৰ কবাত ভুল হয় ক্ষমা কৰিব আৰু ভুলবোৰ শুধৰাই দিব কমেন্ট কৰিব আৰু ভিডিওবোৰ যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব সেবনে সেউজিয়া পাত এ পৰি থকা নিজা নদীৰ দীঘিলতিৰ পাত মাখিয়তিৰ চাত হাতৰ খৰি কাঠ লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ দীঘিলতিৰ পাত মাখিয়তিৰ চাত হাতৰ খৰি কাঠ লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ আহিয়ে পাব লাগিব কিন্তু চুৰিয়াখনৈ ককাইদেউৰ পাঞ্জাবী চোলাটো দিবি নোসোধাকৈ চহৰৰ বিহু মেলাত হুঁচৰি গাবলৈ যাব দে লাগিব আজি আমাৰ গাঁৱৰ হাতৰ খৰি কাঠ লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ বাকচতে তোৰ আছেনে বাৰু ফুলাম গামোচা পকোৱা সূতাৰ মূৰতে পাক মাৰি ল'বলৈ বাকচতে তোৰ আছেনে বাৰু ফুলাম গামোচা পকোৱা সূতাৰ মূৰতে পাক মাৰি ল'বলৈ চাইকেলখনো নিদিবি ককাই দেউক নিবলৈ কৈ দিবি তাক আজি মই যাম নামঘৰৰ পৰা আহি পাই গলো হি নামঘৰৰ পৰা আহি পাই ভাত পানী খালো ভাত পানী খাই উঠি ভাবিলো ভিডিওটো যেহেতু নামঘৰলৈ যাওঁতে ষ্টাৰ্ট কৰিছিলো আৰু হেকটো কৰিব লাগিব হেক কৰাৰ কাৰণে আহি গলো আৰু মই মেহেন্দি লগাইছিলো দেখালো আপোনাক দেখাইছো এনে মই লগাইছিলো যেহেতু আনি থোৱা আছিলে ঘৰত হাতে আনি থোৱা আছিল লগাই ললো সেইটো কাৰণে পিছিলো আৰু আজি এবাৰ সেই তেনেকুৱা হ'ল আৰু ভিডিওটো যদি ভাল পালে লাইক এটা কৰি দিব লগতে কমেন্টটো কৰি দিব আগতে কৈছো এইখিনি কথা ঠিক আছে Bye bye guys.